হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহু লাগিছেনে বাৰু আপোনালোকৰ গাত? এয়া আমাৰ মায়ে আকৌ বৰা চাউলখিনি তিয়াই থৈছিলে। বৰা চাউলখিনি তিয়াই থোৱাৰ পাছতে মোক ক'লে আমি আজি ঢেঁকীত পিঠাগুড়ি খুন্দিব যাম, ওলাবি। আৰু এইখিনি কলপাতখিনি কাটি থৈছিলে। ঢেঁকী দিওঁতে ছাইডত দি ল'বলৈ লাগে, কলপাত দি ল'লে মানে বোকা নালাগে। কলপাতখিনি ঢেঁকীটোৰ চাৰিকাষত দি দিব আৰু কেনেকৈ দি দিব চাব। ঢেঁকী আপোনালোকে সকলোৱে হয়তো দেখা নাই। আমাৰ গাঁৱলীয়া মানুহখিনিয়ে দেখিব, টাউনৰ মানুহখিনিয়ে, চহৰত থকা মানুহখিনিয়ে নেদেখে। আৰু এইটো ঢেঁকী, আৰু আমি ইয়াতে পিঠাগুড়ি খুন্দো। সৰহীয়া পিঠাগুড়ি হ'লে ঢেঁকীত খুন্দো, বাকী এনেই মানে ঘৰত নৰ্মেলি ব্যৱহাৰ কৰিবৰ কাৰণে, কিবা বস্তু বনাবৰ কাৰণে যদি আমি পিঠাগুড়ি খুন্দো তেতিয়াহ'লে ঢেঁকী ব্যৱহাৰ নকৰোঁ, মিক্সিতেই হৈ যায়। আৰু এইটো আমাৰ কাষৰে মানুহৰ ঘৰত ঢেঁকী, আমাৰ ঘৰত নাই বাৰু। আৰু এইখিনি কলপাতখিনি এনেকৈ মায়ে দি লৈছে ছাইডত, দেখিছেনে বাৰু? ঢেঁকীটো মই ভালকৈ নাজানো ঢেঁকী দিব। তথাপিও মোৰ কিন্তু এনেকৈ বহাবলৈ হাতেৰে যেনেকৈ দি দিয়ে চাউলখিনি, মোৰ বহুত ভয় লাগে। এবাৰ মোৰ হাত খুন্দি থৈছে, সেইকাৰণে মই ঢেঁকীত তেনেকৈ হেৰি নকৰোঁ, নালাগোঁ। চালিবলৈ বৰকৈ নাজানো, কিন্তু এই ঢেঁকীটো দি দিব পাৰিম আৰু অলপ অলপকৈ ঢেঁকীটো দি দিওঁ। আৰু মায়ে সেইখিনি কৰিব, মই ঢেঁকীটো দি দিবলৈ লৈছোঁ। আৰু বিহুৰ বতৰত ঢেঁকীৰ মাত আজিকালি খুব কমেই শুনিবলৈ পোৱা যায়। গাঁৱলীয়া জেগাবিলাকত শুনিবলৈ পায়, কিন্তু খুব কমহে শুনিবলৈ পোৱা যায় ঢেঁকীৰ মাত। আজিকালি পিঠা কিনিবলৈও পায়, মানুহে কিনি লয়। আৰু কিছুমানে মিক্সিতেই পিঠাগুড়ি খুন্দি পেলাই পিঠা বনায়। আজিকালি আগৰ মানুহে বহুত পিঠা বনায়, কিন্তু আজিকালি কমকৈ বনায় কাৰণে এইবিলাক মিক্সিত খুন্দিব পাৰে আৰু কিনিও আনে পিঠা। আমাৰ আকৌ গাঁৱৰ জেগাত বহুত পিঠা বনায় যে, সেইকাৰণে আমাৰতো আগতকৈ কমিলে। আগতে বহুত পিঠা বনায় মায়ে। আৰু এয়া মই ঢেঁকীটো, মায়ে চাউল কেইটামান দিলে আৰু মই ঢেঁকীটো দি দিওঁ। চাব, ঢেঁকীৰ মাত বহুতে শুনা নাই, শুনিব আজি। দেখিছেনে বাৰু? এয়া মায়ে কেনেকৈ এই চৰিয়াটোত মানে কুলা এখন লৈছে, কুলাখনত চালিব আৰু চৰিয়াটোত টিপি থৈ যাব, মানে টানি থৈ যাব লাগে, টিপি নহ'লে মানে যদি পিঠাগুড়িখিনি শুকাই যায়, পিঠা উঠাৰ চান্সটো কমি যায়। সেইকাৰণে পিঠাগুড়িখিনি অলপ সেমেকা হৈ থাকিব লাগে। পিঠা মই নবনাওঁ, মায়ে বনাব। আৰু মই এফালে আজি যোৱাৰ কথা আছে, সেইকাৰণে ভিডিঅ'টো মই ভালকৈ দিব নোৱাৰিম। পিঠা বনোৱা সম্পূৰ্ণ ভিডিঅ' মই দিবগৈ নোৱাৰিম চাগে, কিন্তু যিখিনি পাৰোঁ। আৰু বিহুৰ সময় যিহেতু বহুত কাম ওলায়, আৰু ঘৰৰ লগতে অলপ পৰিয়ালৰ বাহঁতৰ, ভিনদেউহঁতৰ ঘৰলৈও বিহু বুলি যাব লাগে। আৰু সেইকাৰণে মই ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁগৈ। আৰু আমাৰ ইয়াত পিঠাগুড়ি প্ৰায় মানুহে খুন্দিছেই, বিহুৰ কাৰণে আগতীয়াকৈ আয়োজন কৰা হয়। আৰু এয়া দেখিছেনে কেনেকৈ খুন্দিছে? মায়ে চালি গৈছে, মাকো দি গৈছে, মই খুন্দি গৈছোঁ। আৰু এনেকৈ গোটেইখিনি পিঠাগুড়ি আমি খুন্দি লওঁ।
ভাল লাগে বিহু সময়ত এনেকৈ ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ পালে আৰু ঢেঁকী যিহেতু গাঁওবিলাকত আজিকালি কম গাঁৱতো পায় কিন্তু কম গাঁৱৰ 10 ঘৰ মানুহৰ ভিতৰত এটা ঢেঁকী থাকে তেনেকুৱা আৰু সকলোৰে ঘৰত পোৱা নাযায় আৰু এইখিনি আমাৰ পিঠাগুড়ি সম্পূৰ্ণ খুন্দা হৈ গ'ল আৰু মই পিঠাগুড়িখিনি লৈ ঘৰত আহিলোঁ আৰু ইয়াত তিল মই মায়ে ভাজি দিলে আৰু তিলখিনি মই খুন্দি থৈছোঁ গুড় আৰু তিল দি আমি তিল পিঠাখিনি বনাম মায়ে বনাব আৰু ইয়াত দেখিছেনে মই এফালে গৈছিলোঁ যিহেতু সেইকাৰণে পিঠাৰ সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ নাপালোঁ আৰু মায়ে বনাই শেষ কৰিব হ'ল আৰু এইখিনি দেখালোঁ আমাৰ পাকঘৰটোত পিঠাখিনি বনোৱা হৈছে গেছত বনোৱা নাই আৰু জুহালত বনাইছে জুইত বনাইছে আৰু আপোনালোকলৈ বিহুৰ অফুৰন্ত শুভেচ্ছা থাকিল নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব